আজিৰ কাহিনীটো হ'ব এজন দেউতাকৰ। দেউতা দেউতা শব্দটো কি অকল নামহে নেকি, না ই কেৱল আমাৰ এটা পৰিচয়হে? দেউতা সাহসীয়াল, বিশ্বাসী, বহুতো কষ্ট কৰা এজন সাহসী মানুহ, না দেউতা এজন অকল আমাৰ লাগতিয়াল বস্তুবোৰ দিয়াৰ বাবে এখন দোকানহে? দেউতা, মই এই শব্দটো তেতিয়ালৈকে অনুভৱ কৰা নাছিলোঁ যেতিয়ালৈকে মই নিজে দেউতাক হোৱা নাছিলোঁ। ধৰি লোৱা কথাটো কালিৰ হওক, যেতিয়া অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই ডাক্তৰে ক'লে, আপুনি বহুত ভাগ্যৱান, আপোনাৰ ছোৱালী হৈছে। খন্তেক সময়ৰ ভিতৰত যেতিয়া সেই কণমানিজনী মোৰ হাতত তুলি দিলে, সেই মুহূৰ্তটো মোৰ এনেকুৱা লাগিছিল যে মই আপোনালোকক কোৱাৰ ভাষা নাই। দিন ৰাতি সাৰে থকা, তাইক চোৱা চিতা কৰা, কোলাত তুলি লৈ তাইক বুকুৰ মাজত শুৱাই লোৱা, তাইৰ অকণমান চিঞৰিলে চমক খাই উঠা, এই সকলোবোৰ কথা মোক মোৰ দায়িত্বৰ কথাবোৰ সোঁৱৰাই দিছিল। মনত আছে মোৰ সেই দিন, সেই সময়, যিটো দিনৰ বাবে মই অপেক্ষাত আছিলোঁ। যেতিয়া মোক তাই প্ৰথমবাৰ মাতিছিল, শুনি পাই সেই শব্দটো আজিও দেউতা বুলি মাতা, সেইখিনি সময়ত মোৰ সুখৰ সীমা নাছিল। ধৰি লোৱা মই সকলোখিনি পাই গ'লোঁ, আৰু যে মোক লাগে সেইটো মই ভাবিবই পৰা নাছিলোঁ। সময় গৈ আছে আৰু মোৰ সেই কণমানিজনী ডাঙৰ হ'বলৈ ধৰিলে। তাই নিজৰ পুতলাবোৰৰ লগত খেলিবৰ বাবে তাৰ মাজত মোক সুমুৱাই লৈছিল। বহুতেই ভাল পাইছিল তাই তেনেকুৱাকৈ খেলি। মই তাইৰ কেতিয়াবা বান্দৰ, কেতিয়াবা ঘোঁৰা হ'ব লগা হৈছিল, আৰু তাই সেই সৰু উমলা ৰান্ধনী ঘৰৰ ৰান্ধনীও হ'ব লগা হৈছিল। আজিও শুনো মই সেই মাত, সেই শব্দ, যেতিয়াই মোক মৰমতে মাতিছিল, দেউতা দেউতা বুলি। মইনা উঠা, স্কুল যাবলৈ দেৰি হ'ব, আৰু অকণ শুবলৈ দিয়া না দেউতা বুলি আকৌ শুইছিল। ময়ো তাইক শুবলৈ দিছিলোঁ, আৰু মোৰ কামত যোৱাৰ আগতে তাইক হেঁপাহ পলাই চাই লৈছিলোঁ। তাইৰ বাঢ়ি যোৱা সেই কিতাপবোৰৰ লগত মোৰ দায়িত্বও বাঢ়ি গৈছিল, কিয়নো তাই এতিয়া পঢ়িবলৈ আৰম্ভ কৰিছিল। আজিও শুনি পাওঁ মই সেই মাত, যেতিয়া মোক ফোনত কোৱা কৰিছিল, দেউতা মোৰ কিতাপবোৰ লৈ আহিবা। স্কুল শেষ হ'ল, এতিয়া কলেজ যাবলৈ ধৰিলে। মোৰ কণমানিজনী এতিয়া সঁচাকৈয়ে ডাঙৰ হ'বলৈ ধৰিলে। এতিয়া নিজৰ কাপোৰৰ লগত তাই চেণ্ডেলবোৰকো মিলাবলৈ ধৰিলে। সময়ৰ লগতে এতিয়া আমাৰ মইনা সুন্দৰতাও বাঢ়িবলৈ ধৰিলে। প্ৰায়েই মই তাইৰ নখবোৰত নখপালিচ লগাই দিছিলোঁ, আৰু আজিও মই সেই শব্দটো শুনি পাই, যেতিয়া তাই মোক এটা মিঠা হাঁহিৰে মোক সুধিছিল, মোক দেখিবলৈ কেনেকুৱা লাগিছে। এতিয়া হৈছে আচল কথাটো, আন দেউতাকৰ দৰে মোৰো তাইৰ বিয়াৰ কথা চিন্তা হ'বলৈ ধৰিলে। কিন্তু মই তাইক তাইৰ নিজৰ লক্ষ্যত পৰিণত হ'বলৈ সম্পূৰ্ণৰূপে এৰি দিছিলোঁ। তাইক ভাল শিক্ষা, ভাল আচৰণ দিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিলোঁ, অকল দেউতাই নহয়, এজন বন্ধু হিচাপে। তাইক সকলো সময়তে সহায় কৰিছিলোঁ। অৱশেষত সেই সময় আহিল, যেতিয়া বিয়া দি তাইক বিদায় দিয়াৰ সময় আহিলে। নিজৰ কলিজাৰ টুকুৰাটো চিৰজীৱনৰ বাবে উলিয়াই দিবলৈ হ'ল। নিজৰ বুকুৰ ভিতৰত চলি থকা সেই ধুমুহাজাক সহ্য কৰা আৰু নিজৰ চকুৰ ভিতৰতে ৰখা, এয়া কেৱল এজন দেউতাকেহে কৰিব পাৰে। এয়া মই এতিয়াহে বুজিলোঁ। আজিও তাইৰ সেই মাত শুনি পাওঁ, দেউতা নিজৰ ধ্যান ৰাখিবা, ঔষধ সদায় সময়মতে খাবা, মই আপোনাক সদায় ফোন কৰিম। কেইদিনমান ফোন আহিল, তাৰ পিছত কিজানি তাইও তাইৰ সংসাৰত ব্যস্ত হৈ গ'ল। হয়, কিন্তু উৎসৱত আমি লগ হৈছিলোঁ আৰু নাতি নটকাৰ লগতো খেলিছিলোঁ। আমি আশে পাশে নাথাকিলেও কিন্তু তাই সুখী। সেই কথাষাৰ ভাবি মই বহুত সুখ পাওঁ, আৰু মই এজন ভাল দেউতাক হ'ব পাৰিলোঁ,
মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া অলপ বুঢ়াও হ'লোঁ, শৰীৰৰ অৱস্থাও বেয়া হৈ আহিল। মোৰ এতিয়াও সেই সময়ছোৱাত এয়াই মৰম মনত আছিল, বহুতেই মৰমীয়াল মোৰ কণমানিজনী। মই তাইৰ মনৰ পৰা আশীৰ্বাদ কৰোঁ। এই দেউতাক জীয়েকৰ পবিত্ৰ সম্পৰ্ক সকলো দেউতাক জীয়েকৰ মাজত যেন সদায় থাকে। মোৰ এই শেষ কথাখিনিৰ পিছত ময়ো বিদায় লওঁ সেই শব্দটোৰে, দেউতা।